নমস্কাৰ মই কষ্টুৰি মোৰ চেনেলটোতে সকলোকে স্বাগতম জনাইছোঁ আৰু মই আজি কলেজলৈ যাম তাকে ওলাইছোঁ মানে মই লগৰজনী ঘৰ পালোহি সেইডোখৰ ব্লগটো শ্বুট কৰিবলৈ নহ'ল এতিয়া লগৰজনী ঘৰত আছোঁ মই যাম আপোনালোকে চাই থাকক আৰু আজি ঘৰলৈও যাম বিহু বুলি সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আহি আছোঁ স্কুললৈ এই যদি হেলমেট কিনে ঠাই এটা কৰি পেলাই চাই দে এবাৰ मुझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जग ताने पे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना आरी अब तो आ रही बारात अब ये आए नाचे गाए देखो राग है मल्हार ओ नित नित लाके रंग सवारी है जहाँ या ना अरे बोलो ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जग ताने पे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र মানে লগালগ ক্লাছ হৈ গ'ল মই এনেকৈ কৰিবলৈ নহ'ল এতিয়া স্কুলতে আছোঁ আৰু তাৰপৰা এইখিনি লগৰ হাই বুলি দিলে আকৌ একদম একে চাইজৰ মানুহ হাই কৈ দে একে চাইজৰ মানুহ আমি ন তোৰ মুখৰ পৰা মান নোলায় নেকি বগৈ খাইছে কেলে পেলাইছ গুটিটো খাই পেলাবি গুটিটো আকৌ পইচা দিয়া বস্তু পইচা দি আনিলে বোলে গুটিটো খাম নেকি আৰু মোক যে দুটা খাই দিলে ঘুলিয়াই দিছোঁ ঠাণ্ডা লাগিছে এয়া আমাৰ স্কুলত বোকা চফা কৰি যেনেকৈ কিবা এটা নিউ চুইমিং পুল বনাইছে কিন্তু আমি নাথাকোঁ আমি ওলাই যাব লাগিব মোক নিদিলি ফটো মাৰি দিম বুলি ক'লে কালি ৰাতি ব্ৰইলাৰ যাম মোকো দিবি কি কালি কি ক্লাছ নাই আমি বহি আছোঁ ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী বেছি নাই আমি দুজনী যাব হ'ল স্কুলৰ পৰা ওলাই কৈ আহিলোঁ এতিয়া আৰু লগৰ এজনী আহিব মোক ঘৰলৈ যাবলৈ মানে আমৈ ঘৰ ছোৱালী আৰু তাইৰ লগত ঘৰলৈ যাম তাই আহি পাবহি আৰু এতিয়া আহি পাইছে চাই থাকক ভিডিঅ'তে হ'ল পালে এতিয়া আমি মাহী ঘৰত পামগৈ তাৰপৰা ঘৰলৈ যাম চাই থাকিব এতিয়া এইডোখৰ নকৰোঁ আৰু ঘৰ আহি পাই গ'লোহি এতিয়া মানে মাহী ঘৰ আহি পালোহি আৰু এতিয়া ওলাম আকৌ ওলাই গৈ ঘৰলৈ যাম চাই থাকক ব্লগটো এতিয়া ৰেডি হৈ গ'লোঁ ঘৰলৈ যাবলৈ এতিয়া যাওঁ কি মই এতিয়া বহি আছে মাহী ঘৰ তাৰপৰা চাই থাকক ব্লগটো ধুনীয়াকৈ ভেলাঘৰ দেখাই দিওঁ আমাৰ নগাপাতত বনোৱা ভিডিঅ'টো চাই ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झकझोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जग ताने पे ताने दे उनकी নগাপাতৰ তেল লিখোঁ এতিয়া আমি তেল ভৰাই ল'ব পাৰি আমি তেল ভৰাবলৈ আহিছোঁ আমাৰো तेल भरा लो गाड़ी रुके हैं क्योंकि बारिश तो आनी है
देना आरी 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 अब तो आ रही बारात अब ये आए ना गाए देखो राग है मल्हार ओ नित नित लाके रंग सवारे ये जहां या ना अरे बोलो ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जगे करे जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक जोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जगे ताने पे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए मितवा और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना बेছি দূৰ নাই আৰু মানুহ আছে বেলেগ এদিন আহিম আৰু বহুত মানুহ আছে আজি বহুত ধুনীয়াকৈ বনাইছে ভিডিঅ'টো স্পীড বলা আৰু গোলাঘাটৰ সীমা এইফালে আমি যোৰহাট আহি আছোঁ এতিয়া আমি গোলাঘাটত সোমাম আৰু পাইছোঁ আৰু কিন্তু ৰাস্তাটো বহুত বেয়া এইডোখৰ বহুত বছৰ ধৰি বনোৱাই নাই মানে আকৌ অকণমান গৈ ভাল বাৰু এতিয়া আমি গোলাঘাটত সোমাম আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ মানে গোলাঘাটত সোমাইছোঁ এইটো গোলাঘাট ডিষ্ট্ৰিক্টৰে হয় নহয় এইডোখৰ যোৰহাট ডিষ্ট্ৰিক্ট নহয় এইডোখৰ যোৰহাট আমি বোলো গোলাঘাট ডিষ্ট্ৰিক্টৰে হয় অঁ আমি গোলাঘাট ডিষ্ট্ৰিক্টৰ হয় কিন্তু আমি যোৰহাট ডিষ্ট্ৰিক্টত থাকোঁ শিৱ মন্দিৰ হৈছে আমাৰ শিৱ মন্দিৰ ইয়াত বহুত ডাঙৰকৈ শিৱৰাত্ৰি পাতে আৰু বহুত ভাল লাগে বহুত ভালো লাগে ইমান ওচৰলৈ দিছে হেলমেট পিন্ধাটো বাধ্যতামূলক কিন্তু আমাৰ পাছৰ যদি হেলমেটটো নাই দেই কৰিব হেলমেটেই নাই और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना मेरे रांझना बता देना बता देना ঘৰ পাইছোঁ যদি আকৌ তাইক অকণমান থ'বলৈ আগলৈ যাব লাগিব আমাৰ ঘৰৰ পৰা অলপ আগত সিহঁতৰ ঘৰটো তাৰপৰা মইতো স্কুটি চলাই ভিডিঅ' কৰিব নোৱাৰিম এতিয়া ঘৰ আহি পাই গ'লোহি তাইক অলপ দূৰ আছিলে ঘৰটো সেইকাৰণে গৈ থৈ আহিলোঁগৈ আৰু ময়ো কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ আৰু মোৰ ভণ্টি স্কুলৰ পৰা আহি পাইছেহি দেই এইজনী স্কুলৰ পৰা আহি পাই গ'লহি এনে আকৌ এনে মানে তাই ফটফটা থাকে কিন্তু মানে যদি মই ব্লগটো কৰি দিওঁ নহয় তাই মানে পূৰা লাজ
আৰু ব্লগটো আজিলৈ ইমানেই যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ